হাই এভৰিৱান, নমস্কাৰ। পোনপ্ৰথমে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বৃহস্পতিবাৰ। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু সন্ধিয়া ঘৰলৈ আজি আমাৰ মাহঁত আহিলে, লগত আৰু এজনী ছোৱালী আহিছে। ঘৰৰ ওচৰত মোৰ ভণ্টি হয়, অলপ পাছত দেখাই আছোঁ। এয়া আমি বহি লেকচাৰ মাৰি আছোঁ, মায়ে টিভি চাই আছে। আৰু এয়া হৈছে মোৰ খুৰা ছোৱালী। বাই বাই, হাই দিটো হাই। তাই কলেজ বন্ধ হৈ আছে আৰু পৰীক্ষা হ'ব দুদিনৰ পিছত, সেইকাৰণে তাই আজি আহিছে আৰু কেইদিনমান থাকিব, হয় নাই? আমাৰ আলহী ছোৱালী কাম কৰোৱাইছোঁ, পুৰা কাম কৰোৱাইছোঁ। এতিয়া এইবাৰ কাপোৰ গোটেইখন মেলিবলৈ দিছোঁ। কাম কৰি ভাল পায় মানে, এনেই থাকিব নিবিচাৰে হেনো, সেইকাৰণে কাম কৰিবলৈ দিছোঁ। নে কি কোৱা? সেইকাৰণে কৰি থাকা আৰু কাম। এনেই থাকি বেয়া পায় হেনো, কাম লাগে। কৰা আকৌ কাম এতিয়া। আমাক লাগি কেনেকুৱা লাগিছে? ক হয় মোকে ক। তোক মই তোলাই নাই সম্পূৰ্ণ। তই ভিডিঅ' কৰিছ আজি? এইফালে মায়ে কি কৰিছে চাওক। মায়ে ইয়াত জলকীয়া পুলি লগাইছে। মই জলকীয়া গুটি কেইটামান পচাই থৈ দিছিলোঁ। জলকীয়া পুলি লগাইছে, বস্তাবোৰ কাটি কাটি লগাইছে। ঢেৰ বস্তা আছে বোলে, কাটি কাটি জলকীয়া পুলি ৰুই দিব লাগে। বেলেগ জানে মাটি একদম হৈ তলত। একেলগতে ৰুলে মানে কেনেকৈ হ'ব? হা, চাইড চাইড কৰি ৰুলে একে দুটা নিদিব, কেনেকৈ যাব দুটা? এটা দিব। এই মাহঁতৰ জলকীয়া দেই, লাগে নালাগে চাম বাৰু। এই দুটাটো মই ৰুইছোঁ, এইটোৱে আৰু এইটোৱে মই ৰুইছোঁ। এইকেইটা যদি লাগে মই লক্ষী, যদি আপোনাৰ সেইকেইটা নালাগে আপুনি লক্ষী নহয়। যদি লাগে মোৰকেইটা নালাগে মই লক্ষী নহয়। পলি এগ্ৰী নে? পলবি এগ্ৰী নে? আমি চবেই ওপৰলৈ গুচি আহিলোঁ। মায়ে ওপৰত কাম কৰিছে, সেইকাৰণে আমি চব ওপৰলৈ গুচি আহিলোঁ। আৰু আজি বাচন ধোৱা মানুহ আগবেলাও বাচন টাইট হৈছে, এতিয়া বাচনো টাইট হৈছে। মই ফ্ৰী ইণ্ডিয়া, মোৰ একো কাম নাই এতিয়া। পল্লৱীৰ একো কাম নাই, স্কুলৰ পৰা আহি নং চাইকেল লৈছে আৰু দোকান গৈছে। কাম মই সিহঁতক লগোৱা নাই, তেহেঁতি নিজে নিজে কৰিছে। হ'লে নকৰিবলৈ ক'লেও নুশুনে। নহ'লে মোনে ভিডিঅ' চাই আছে যদি মোনে মোক গালি পাৰিব। তই কি বোলে কাম লগাইছ বুলি ক'ব, কিন্তু মই শুনি লওঁ মই কাম লগোৱা নাই, কিন্তু নিজে নিজে কৰি আছে। চা, মই একো কাম লগোৱা নাই, নকৰিবলৈও কৈছোঁ নুশুনে। আজি যাওঁগে কৈ আছে। মই ৰখাই আছোঁ দেওবাৰলৈকে থাক বুলি, নহ'লে মাইনা লগেই নাপাব। মাইনা শনিবাৰে আহিব আৰু সিহঁতি হেনো কাইলৈ যাবগৈ। কাইলৈ যাবি নে? নাযাবি না, দেওবাৰে যাবি, একেবাৰে দেওবাৰে। সেই নোলাই কি চাচোন বাৰু, ইমান লাজ। চুলি চাব নি? চুলি চাওঁ, ইমান দীঘল দীঘল চুলি। সেইদিনাখন দীপিকা বাহঁতৰ ঘৰৰ পৰা অহা দুজনী ইমান দীঘল দীঘল চুলি। ভাইয়া মায়ে চব মাটি কপাইছে, মাটি কপাই দিছে। চব জানে ক মাটি দিলে ভাল, কি মাটি। আৰু মোক যে ৰাতিপুৱা পৰা গালি পাৰি আছে, কালি ৰাতিপুৱা নহয়, ৰাতিপুৱা ঘাঁহ বেছি হৈছে, আমুক হৈছে, তই দৰৱ মাৰিব লাগে, আমুক কৰিব লাগে, চূণ ছিটিয়াব লাগে, আমুক সেই যোগ এটা ধৰিবলৈ পালেহে চূণ নিছিটিয়াও তই, আমুক খাই ৰাতিপুৱা বকিয়ে আছে। ৰাতিপুৱা হয় নে বকি আছে, ৰাতি একদম পুৰা নিমখ চিমখ ছিটিয়াই একদম জোক দেখি পালি তেতিয়া ৰেডি মানে একদম তেনেকুৱা পাইছে। আৰু আজি কিবা মোৰ ছাগলী পালটো একদম তলকিয়ালকৈ বনাই দিলে। ইমান দিন মানুহ বিচাৰি পোৱা নাই। চবতে বিচাৰোঁ আৰু মই মানুহ কৈয়ে আছোঁ আৰু মানে গঁৰালটো বনাবলৈ মানুহ মাতি আছিলোঁ, নাহে আকৌ আজি মই স্কুল নগ'লোঁ। মায়ে মই মিলি ৰাতিপুৱাতে একদম 2 ঘণ্টাৰ ভিতৰত আমি ছাগলী গঁৰাল চুপ কৰি দিওঁ। তাৰমানে ছাগলীকেইটা মাটিত থাকে বেমাৰ হ'ব ন, সেইটো কাৰণে আমি চাং একদম ধুনীয়াকৈ পাতি মেলি একেবাৰে ধুনীয়াকৈ দৰ্জাখন লগাই দিওঁ। মাইকী মানুহে কৰা আমাৰ কিবা কিবি হৈছে, মুঠতে হৈছে, ঠিক থাকে আছে আৰু পুৰা মজবুতকৈ বনাইছে। মাইনা দেখিলে ভাল পাব। বহুত আছিলে, এই তলৰ পৰা লাগি আছিলে পুৰা, কিন্তু গোটেই সোপা খালোঁ বিলালোঁ, এতিয়া ফিনিছ। আজি নহয় ন, আমি চাংঘৰতে বনাবলৈ লৈছোঁ মাহঁতৰ লগত। মায়ে ভেদাইলতা গুচাই আছে, মানে আজি মাছ আৰু ভেদাইলতা খাম ভাবিছোঁ। ৰেচিপি দিম বাৰু, নিজৰ মতে বনাম দেই, ক'তো চোৱা নাই, নিজৰ মতে বনাম আৰু মায়েও দেখাই দিব কেনেকৈ বনায়। আৰু এয়া পলিয়ে হেৰি কৰি আছে, আদা নহৰু গুচাই আছে। মায়ে ভেদাইলতা পাত গুচালে আৰু এয়া মই মাছ লৈছোঁ, মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। এয়া চব তেল গৰম হৈ গ'ল আৰু এতিয়া মই ফ্ৰাই কৰিম। আৰু এইফালে মই মাছৰ কণী বইল কৰি আছোঁ। ফ্ৰাই হৈ গ'ল আৰু এয়া পিঁয়াজ কাটি থৈ দিছে। আৰু এয়া ডিম বইল কৰি থোৱা হ'ল, ডিম বোলে মাছৰ কণী বইল কৰি থোৱা আছে।
কেমেৰা আৰু এখন হাতে বনোৱা বহুত ক্ৰিটিকেল দেই মাছৰ কণীখিনি মই এনেকৈ ভাঙি লৈছোঁ তেতিয়া মানে এটা হ'ব আৰু গোটা গোটা হৈ নাথাকে এনেকৈ ভাঙি লৈছোঁ আৰু ইয়াত চাকনিয়ে চাকি দিম তাৰপৰা আৰু ভাজিব পাৰিম পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল আৰু এতিয়া মই এয়া মাছৰ কণীখিনি দি দিছোঁ মই বইল কৰোঁতে নিমখ দি বইল কৰিছিলোঁ সেইকাৰণে এতিয়া নিমখ নিদিওঁ অলপ পাছত দিওঁ নিমখ এইখিনি লৰাই লৈ থাকি দিব লাগে আৰু ইমান ফুটে ন এইটো এইটো বস্তু মই বনাবলৈ অলপ বেয়াই পাওঁ আৰু এয়া চাওক এইখিনি সময়তে মই বেঙেনা কাটি থৈছোঁ এই বেঙেনাখিনি কি বেঙেনা বুলি কয় নাজানো কিন্তু দেই এইটো খাই কিন্তু ভালে লাগে সৰু সৰু যে বেঙেনা গোল গোলকৈ এই বেঙেনা দি দিওঁ এতিয়া এতিয়া ভালকেনে লৰাই থাকক আৰু জুইটো মোৰ বেছিয়ে হৈছে আপোনালোকে অলপ কমাই ল'ব নহ'লে জ্বলি যোৱা চান্সটো আছে ন এতিয়া লৰাই থাকক নিমখ হালধি কি লাগে দি দিয়ক এতিয়া এয়া মই নিমখ দিছোঁ তাতে কৰি দিছোঁ নিমখটো এয়া নিমখ দিলোঁ হালধি কাশ্মীৰী ৰেড চিলি আগেও দিব পাৰে জলকীয়া আৰু আদা নহৰু খুন্দি থোৱা আছে আদা নহৰু দি দিওঁ আৰু মই এখনতে দিবলৈ দিগদাৰ আছে কাৰণে দিয়া নাই আৰু লগতে মই আদা নহৰু পেষ্টটো দি দিম এই আদা নহৰু দি দিছোঁ বেছি নালাগে অলপ আৰু মই কিছুমান বস্তু জুইত বনোৱা খাই ভাল পাওঁ মানে ভাল পোৱা নাই কচোন মই ভাল পাওঁ জুইত বনোৱা খাই কিছুমান বস্তু ভাল পাওঁ সদায়তো গেছত বনাই থাকোঁ মানুহ কম থাকিলে গেছতে বনোৱা হয় মানুহ বেছি হ'লে জুইত বনোৱা হয় আৰু সদায় জীৱনটো সদায় মানে থলি থলি কলি থলি হৈ যায় চাগে ইটো পিছত সিটো অলপ টাইম এতিয়া ঢাকি দিম এয়া ভেদাইলতা পাত এইবিলাক মই আমাৰ বাৰীতে আছিলে মই এইবোৰ নিজে ছিঙি নাখাওঁ আজি মায়ে আহি দেখি পানি বোলে আজি ভেদাইলতাকে বনাবি খালে ভাল বুলি কয় সেয়া ছিঙি আনি দিলে এয়া বনাবলৈ লৈছোঁ এতিয়া আৰু ভেদাইলতাখিনি পেষ্ট এটা বনাই লৈছোঁ অলপ সৰহকৈ বনাই লৈছোঁ এয়া ভেদাইলতা গুড়ি কৰি আনিলোঁ একেখন কেৰাহীকে লৈছোঁ আৰু তেল অলপ দি ল'লোঁ তেল গৰম হ'ল এতিয়া পিঁয়াজ অলপ দি দিছোঁ জলকীয়া দুটা দি দিছোঁ আৰু পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম মই এতিয়া বিলাহী দি দিম বিলাহী দুটা ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ আৰু এতিয়া নিমখ হালধি কি কি মছলা দিব লাগে সকলোবিলাক দিম হালধি দি দিব মই দি দিলোঁ আৰু এতিয়া অলপ টাইম লৰাই থাকিব যিহেতু জুইকুৰা অলপ বেছি হৈ আছে সেইকাৰণে মই লৰাই থাকিম আৰু মই মছলাটো দিব বুলিও পানী নিদিওঁ মানে কিছুমানে পানী দি দিয়ে মছলাটো সিজিবলৈ তেতিয়া লাগি নাযায় তলত মই পানী নিদিওঁ মই এনেকৈ লৰাই থাকিম আৰু এইখিনি সময়তে মই খুন্দি থোৱা নহৰুখিনি দি দিছোঁ নহৰু আদাখিনি মই ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই অকল আদা নহৰু দিছোঁ আপোনালোকে বিচাৰিলে দিব পাৰে নৰসিংহ দিব পাৰে পদিনা দিব পাৰে মই সেইবিলাক দিয়া নাই আজি মোৰ ওচৰত নাছিলোঁ বাৰু এইবিলাক সেইটো কাৰণে মই অকল আদা নহৰু দিছোঁ আৰু বেলেগ চব্জি মছলা কিবা দিব পাৰে মই আৰু এয়া বিলাহী গলি গ'ল আৰু আলু এটা দেখুওৱা ধৰণে কাটি পানি মই দি দিছোঁ দীঘলীয়াকৈ কাটি দিছোঁ এটাই দিছোঁ এতিয়া আলুখিনি সিজালৈকে এনেকৈ ভাজি থাকিম আলুখিনি আধা সিজা হওঁতে মই এই পেষ্টটো দি দিলোঁ আৰু এতিয়া লৰাই লৰাই ভাজি থাকিম পানী মই বেছি দিয়া নাই মই এগিলাচ মানে দিছোঁ নেকি এগিলাচ আধা দিছোঁ 1.5 গিলাচ দিছোঁ নিজৰ ইচ্ছামতে দিব পাৰে আৰু কোনে কেনেকৈ খায় আৰু এতিয়া মই মাছখিনি দি দিছোঁ আৰু এয়া মই মান ধনিয়া 3 কিলোমান দি দিছোঁ আৰু আমাৰ হৈ গ'ল চব্জি অলপ দিনত জুইত বনোৱা মজাই বেলেগ কিন্তু গৰম দিনত জুইত বনোৱা মজা বহুত বেয়া দেই পুৰা
পুৰা ঘামি হৈ গৈছোগে হৈ গ'ল বাৰু এতিয়া বনাই এতিয়া আৰু খাম আৰু লাহে দিয়ে হৈ গ'ল আৰু আপোনালোকে বিশ্বাস কৰক মানে একদম খাবলৈ বহুত ভাল লাগিলে দেই মই এইটো এবাৰ খাইছিলোঁ গুৱাহাটীত খাইছিলোঁ এবাৰ আমি মানে মেট্ৰিক পাছ কৰি গুৱাহাটীত মানে থাকিবলৈ গৈছিলোঁ ইমান আমাৰ বৰ্তা থাকে গুৱাহাটীত আৰু বৰ্তাই বনাই দিছিলে মানে ইয়াত আৰু বহুত টেষ্টি আছিলে তেতিয়াই খোৱা মানে তেতিয়া মই মনত আছে মানে এনেকৈ খাইছিলোঁ আৰু কেনেকৈ বনাই মই দেখা নাছিলোঁ তেতিয়াতো সৰু আছিলোঁ অলপ তাৰপিছত এতিয়া মই আজি নিজেই বনাই খাইছোঁ একদম বহুত ভাল লাগিলে খাই নিজে বনাইছোঁ মায়ে মোক কোৱা নাই যেনিবা এনেকৈ কৰ বুলি নাই কোৱা মায়ে এইটোৱে কৈছে যে এনেকৈ মাছৰ লগত খাই ভাল লাগে সেইবুলি কৈছে নিজে বনালোঁ ভাল লাগিলে আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা বস্তুবোৰ খাবও লাগে সদায় খোৱাটো ইমান ভাল লাগে পেছাৰ মনৰ কাৰণে ভাল নহয় সদায় খোৱাটো বেলেগ এটা আৰু কিন্তু এনেইতো চোৱাৰ পিছত মোৰ আকৌ মাইনাই ফোন কৰিব ক'ব যে মই থাকিলে এইবিলাক নবনোৱা ইভাগে তুমি বনাই বনাই খাই থাকা মাহঁতক খোৱা মোক নবনাই নোখোৱা সেইবুলি ক'ব দিয়ে খাই হৈ গ'ল আৰু এতিয়া দশ মিনিট থাকিলে আৰু মানে কাইলৈ স্কুলো আছে যে ৰাতিপুৱা মাহঁত গুচি যাব হৈ গ'ল আৰু আমি এইকেইদিন পথাৰলৈকে শুইছোঁ মানে ইভাগেও শুব পাৰোঁ এইফালে সিটো ৰুমতো আছে বিচনা শুব পাৰি কিন্তু মানে লগে ভাগে হোৱা কথাই বেলেগ আৰু সেইকাৰণে লগে ভাগে শুইছোঁ মানে পথাৰলৈকে হওক লাগিলে লগে ভাগে শুম আৰু সদায়নো ক'ত পাওঁ ন সদায়নো মাৰ লগত শুবলৈ পামনে হয় নাই পলি হয়নে নহয় উঠ তই গুড মৰ্ণিং এভৰিৱান আজি হৈছে শুক্ৰবাৰ আৰু এয়া মই ভেন্দি কাটি লৈছোঁ পটাপট ভাত চব্জি আজি ডিম ভেন্দি আলু এনেকৈ ভাজিম আৰু চাহ তাহবিলাক দি লওঁ মাহঁতো যাবগৈ যে সোনকালে সেয়ে খলধলি কৰিছোঁ গাটো অলপ পাছতে ধুম ভাবিছোঁ আৰু চব কৰি লওঁ মাক সেইফালে হৰলিক্স দিলোঁ এয়া আমি লাল চাহ খাবলৈ লৈছোঁ লাষ্ট টাইম আমি চাহ খাইছোঁ পিছত যাবগৈ মই বহুত ৰখাইছিলোঁ কিন্তু মায়ে নৰখে বোলে মোৰ যাবই লাগিব কৈছে আৰু তাই ছোৱালীজনীকো ৰখালোঁ নৰখে তেহেঁতি ভেন্দি আলু চব্জি এটাকে বনাওঁ আৰু দালি বনাম তেনেকৈ খাব আৰু আজি ময়ো স্কুল যাম ভাবিছোঁ ক্ষতি হ'লে এদিন হ'লে আৰু ইভাগে বেমাৰ বুলি বহুত দিন ক্ষতিয়ে হৈ আছে মাহঁতে আহোঁতে লোকেল ডিম লৈ আহিছিলে ইয়াত এতিয়া এইবোৰকে বনাওঁ আৰু বইল কৰিম ওলাই গ'লে একদম কিবা এটা কৈ দিয়ক বাই বাই বুলি হ'লেও কৈ দিয়ক কিবা এটা কলি বাই বাই কৈ দিয়ক আকৌ আহিবি নাই দুইজনী গৈছে গাড়ীলৈ আৰু এইটো সময়তে বেয়া লাগে আৰু অলপ আৰু মায়ে যাওঁতে মোৰ পৰা ফুলৰ টাব এটা ফুলৰ ডাল পূৰা লৈ গৈছে মাহঁতৰ গাড়ীত উঠাই দিলোঁ আৰু আমি এতিয়া স্কুললৈ আহি আছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ ভিডিঅ'টো কাটা কটি কৰি বহুত লগোৱা হ'ল আৰু যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱাটো পালে যদিহে আপুনি চেনেলটোত আজি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব বাই বাই কৈ দিয়া পল্লৱী বাই বাই ভাগৰ লাগিছোঁ ভেপাই গৈছোঁগৈ